হেল্ল' বন্ধুসকল, আজি পুনৰ এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ পুনৰ ভিডিঅ'টি। আজি যিহেতু শংকৰদেৱৰ তিথি, নামঘৰত গৈ আছোঁ। নামঘৰত কি কৰিম তেনেহ'লে বলক আৰম্ভ কৰোঁ ভিডিঅ'টি। বন্ধুসকল, ধুতি পিন্ধো। এতিয়া ধুতি পিন্ধি মেলি গামোচা, পাঞ্জাবী, বন্ধুসকল এইবিলাক পিন্ধি মেলি এতিয়া মই নামঘৰলৈ যাম। আজি নামঘৰত শংকৰদেৱৰ তিথি, গতিকে গায়ন গাব যাম। আমি কেনেকৈনো গায়ন গাম দেখাম আপোনালোকক। তেনেহ'লে বন্ধুসকল মই ধুতিখন পিন্ধি লওঁ ফটাফট। তাৰপিছতে আপোনালোকৰ লগতে ময়ো গৈ আছোঁ নামঘৰলৈ। হেল্ল' বন্ধুসকল, ফাইনেলি মোৰ ধুতি পিন্ধা হৈ গ'ল। মই পিন্ধিব জানিছোঁ নাই নাজানো। যদি ভাল হৈছে আপোনালোকে কমেণ্ট কৰক। কৃষ্ণ শংকৰ গুৰু হৰি এতিয়া আমি নামঘৰত গৈ আছোঁ আৰু বেছি দূৰ নহয় আছিলে আমাৰ ঘৰৰ পৰা প্ৰায় 200 মিটাৰ দূৰত। সেইটো দেখিছে ন, সেইটো হৈছে নামঘৰ। মই এই ঘৰৰ পৰা গৈ আছোঁ, জাষ্ট 200 মিটাৰমান হ'ব চাগে। এয়া আমাৰ ঘৰৰ ওচৰৰ ককাইদেউ এজন গৈ আছে, এই বজাব আৰু আজি তামাম বজাব। হেল্ল' বন্ধুসকল, এইটো হৈছে আমাৰ গাঁৱৰ নামঘৰটো। এইটো হৈছে নৱমা গাঁৱৰ নামঘৰ। স্থাপিত হৈছিলে স্থাপন কৰা হৈছিলে 1962 চনত। এইটোৱে হৈছে ফাইনেলি পালোহি বন্ধুসকল। ভিতৰত প্ৰসংগ চলি আছে, নাম প্ৰসংগ চলি আছে। এতিয়া আমি ভৰিটো ধুই লওঁ ন, ভৰিটো ধুই লওঁ। নামঘৰৰ ভিতৰত গ'লে ভৰিটো চেণ্ডেল পিন্ধি যাব নোৱাৰে, ভৰি ধুই যাব লাগে ন। ভৰিটো ধুই যাওঁ, অলপমান দিনে তিয়াই যাওঁ। ভৰিটো তিয়াই ল'লোঁ, অলপ ছিটিয়াই লওঁ ন, নাযায়। ফাইনেলি বন্ধুসকল পালোহি, পানী ছিটিয়াই ল'লোঁ, ভৰি অলপ ধুই ল'লোঁ। নামঘৰত চলি আছে ভিতৰত প্ৰসংগ, ভিতৰত নাম প্ৰসংগ চলি আছে। এইটো হৈছে আমাৰ ভিতৰৰ নামঘৰটো। হেল্ল' বন্ধুসকল, ফাইনেলি মই ভিতৰত সোমাই গ'লোঁ। ভিতৰত ভকতৰ লগত অলপমান নাম প্ৰসংগ গাওঁ, তাৰপিছতে আমি গায়ন গাম। বন্ধুসকল বলক মোৰ লগতে আপোনালোকেও নাম প্ৰসংগ গাত আগবাঢ়ি যাওঁ। বন্ধুসকল, আজি গায়নীয়াবিলাক সম্পূৰ্ণ গায়নীয়াবিলাক নাহিলে, সেই গতিকে আমি কেইজন গায়ন গাই থৈ দিব লগা হ'ল, যিহেতুকে গায়ন গাম বুলি কোৱা আছিলে। গতিকে বন্ধুসকল চাওক কিদৰে আমি গাই আছোঁ। আৰু বন্ধুসকল কমকৈ মানুহ থাকিলে একচুৱেলি ভালো নেদেখে বাৰু, তথাপি আমি গালোঁ চাওক।
হেল্ল' বন্ধুসকল, ফাইনেলি আমি শেষ কৰিলোঁ গায়ন গাই শেষ কৰি মেলি এতিয়া চানা প্ৰসাদ দিছে, খাইছোঁ। খাই মেলি এতিয়া ঘৰলৈ যাম আৰু। বন্ধুসকল, ভিডিঅ'টি আজিলৈ ইমানতে সামৰণি মাৰিব লাগিব। গতিকে মোৰ চেনেলটো যদি আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব।